আমাৰ লক্ষ্য হ'ব লাগিব মেট্ৰিকত প্ৰথম বা হায়াৰ ছেকেণ্ডাৰীত প্ৰথম ডিভিজন পোৱা নহয়। এতিয়া আমাৰ লক্ষ্য হ'ব লাগিব আকাশ চোৱা। আমাৰ লক্ষ্য হ'ব লাগিব এটা নতুন দিগন্তৰ সন্ধান কৰা। জালুকবাৰী সমষ্টিৰ যুৱক যুৱতীয়ে মহানগৰীৰ বুকুত থাকি তৃতীয় আৰু চতুৰ্থ শ্ৰেণীৰ চাকৰি বিচৰাৰ সময় আমি কৰবাত পাৰ কৰি থৈ আহিলোঁ। এতিয়া আমাৰ সময় হৈছে টু বি এ এমপ্লয়মেণ্ট গিভাৰ, অৰ্থাৎ আমি দুজনক কেনেকৈ চাকৰি দিব পাৰোঁ, আমাৰ তলত 10 জনে কেনেকৈ কাম কৰিব পাৰে। কাৰণ যেনেকৈ পূব গুৱাহাটী পশ্চিম গুৱাহাটী সমষ্টিত গ'লে বা দিছপুৰত গ'লে মহানগৰীত গ'লে বহুত বেছি মানুহে চাকৰি বাকৰিৰ কথা নাপাতে। দিল্লী মুম্বাইতো চাকৰিৰ কথা নাপাতে, কাৰণ মহানগৰৰ জীয়নে নতুন নতুন সুবিধা লৈ আহে। পুৰণা ব্যৱস্থাৰ পৰিৱৰ্তন হয়, নতুন সুবিধা লৈ আহে। 2006 চনত যেতিয়া মই স্বাস্থ্যমন্ত্ৰী আছিলোঁ, অসমত 300 মেডিকেল কলেজ আছিল। আজি অসমত 300 মেডিকেল সিট আছিল। আজি অসমত 1150 মেডিকেল সিটৰ ফালে আমি গতি কৰিছোঁ। আৰু সকলো ঠিকে ঠিকে থাকিলে অহা বছৰলৈ নলবাৰী, কোকৰাঝাৰ, নগাঁও মেডিকেল কলেজত আৰু 300 মেডিকেল সিট অন্তৰ্ভুক্ত হ'ব। এসময়ত অসমত মাত্ৰ এখন BSc নাৰ্ছিং স্কুল আছিল। আজি অসমত BSc নাৰ্ছিং স্কুল 50খনৰ ওচৰা ওচৰি হ'লগৈ। অসমত GNM নাৰ্ছিং স্কুল এসময়ত 18খন আছিলে। আজি মই হিচাপ ল'ব নোৱাৰোঁ, ইট হেজ ক্ৰছ 200। কিন্তু এই নাৰ্ছিঙৰ লগত যেতিয়া আমি ইংৰাজীটো শিকি ল'ম, তেতিয়া আমি চাকৰি গুৱাহাটীত নকৰোঁ, চাকৰি আমি এপল' হস্পিটালত কৰিম, চাকৰি আমি মেক্সত কৰিম। 40,000 টকা দৰমহাৰ পৰিৱৰ্তে আমাৰ দৰমহা 1.5 লাখ টকা হ'ব মাহত। এই যে ভেলু এডিশ্যন আহিব, মেট্ৰিক আৰু উচ্চতৰ মাধ্যমিক, মই GNM নাৰ্ছ হ'লোঁ, BSc নাৰ্ছিং হ'লোঁ, এইখিনি হ'ল মোৰ বেছিক। এইখিনি মই বেছিক ৰিকুৱাৰমেণ্টটো মই ফিল আপ কৰিলোঁ। কিন্তু ইয়াৰ লগত যদি মই জাপানীজ ভাষা শিকাৰ এটা ক্লাছ আৰম্ভ কৰোঁ, ইয়াৰ লগত যদি মই তামিল ভাষা শিকিব চেষ্টা কৰোঁ, ইয়াৰ লগত যদি মই সলসলীয়াকৈ হিন্দী ভাষা শিকিব চেষ্টা কৰোঁ, ইয়াৰ লগত যদি মই ইংৰাজী ভাষা শিকিব চেষ্টা কৰোঁ, অকণমান যদি হাতত কম্পিউটাৰো পঢ়া আৰম্ভ কৰোঁ, আৰু অলপ যদি নিজৰ ব্যক্তিত্বৰ পৰিৱৰ্তন আনো, তেতিয়াহ'লে আমাৰ সন্মুখত কোনো মুখ্যমন্ত্ৰী মন্ত্ৰীৰ ঘৰত চাকৰি বিচাৰি যাব নালাগে। আমাৰ সন্মুখত বহল পৃথিৱীখনে আমাক অপেক্ষা কৰি থাকিব। এই পৰিৱৰ্তনটো আজি অহাৰ সময় হ'ল। যিটো পৰিৱৰ্তন, যিটো কাম আমি 2001ত কৰিছিলোঁ, সেই কাম আমি 2010ত নকৰোঁ। যিটো কাম আমি 2010ত কৰিছিলোঁ, সেই কামটো আমি 2020ত নকৰোঁ। যিটো কাম আমি 2020ত কৰিছিলোঁ, সেই কামটো আমি 2030ত নকৰোঁ। আমিনগাঁৱত যেতিয়া আমি আহিছিলোঁ, প্ৰথম মাটিৰ দাম খুজিছিলোঁ, বিঘা 3 লাখ টকাত মাটি পাইছিলোঁ। আজি 1 কোটি টকাৰ তলত মাটি নাপায়। অৰ্থাৎ সমাজে নিজে নিজে পৰিৱৰ্তন হৈছে। আজি যদি চাংচাৰিত ময়ো আহি এটুকুৰ মাটি কিনিব খোজোঁ, মই সহজে মাটি বিচাৰি নাপাওঁ। আৰু দলংখন হোৱাৰ লগে ইয়াত মাটিৰ দামে জুই চাই সৃষ্টি কৰিব। জালুকবাৰী সমষ্টিৰ ৰাইজ তৃতীয় আৰু চতুৰ্থ শ্ৰেণীৰ পৰা কেতিয়াবাই বহুত ওপৰলৈকে উঠি গ'ল। মাত্ৰ মানসিকতাৰ পৰিৱৰ্তন লাগে যে এতিয়া আমি চাকৰি নকৰোঁ, আমি 10 জনক চাকৰি দিম। আমি এণ্টাৰপ্ৰেনিয়ৰ হ'ব লাগিব, ষ্টাৰ্টআপ মুভমেণ্টৰ লগত নিজক জড়িত হ'ব লাগিব। আমাৰ ওচৰত বায়'টেকনলজিৰ ডাঙৰ পাৰ্ক আৰম্ভ হৈছে পুৰণা ষ্টেট ফিল্ডত। আমাৰ ছাত্ৰ ছাত্ৰীসকল আমি কেতিয়াবা তাত গৈ চাইছোঁ নে নাই যে কি হয়? চাইনবোৰ্ড এখনতো দেখিছোঁ,
কিন্তু ভিতৰত আমি গৈ সোমাই চাইছো নে নাই কেতিয়াবা IIT গুৱাহাটীত যিটো ষ্টাৰ্টআপ ইনকিউবেটৰ আছে তাতে আমি গৈ উত্তৰ গুৱাহাটী ল'ৰা ছোৱালীখিনিয়ে চাইছো নে নাই সমাজ বহুত আগবাঢ়ি গ'ল আৰু আমি ক'ব নোৱাৰাকৈ অসমৰ পৰিৱৰ্তনৰ যিটো কেন্দ্ৰ সেইটো আজি জালুকবাৰী সমষ্টি এইমছ হওক বায়োটেকনলজি ইনকিউবেশ্যন চেণ্টাৰ হওক IIT হওক সমগ্ৰ উন্নয়নৰ গংগা আজি আমাৰ এই অঞ্চলটোতে বিয়পি পৰিছে नोंथाङा गोबां रां आर्जिनो गोसो जादों नामा जुदि गोसो जादों अब्ला नोंथांनि थाखाय मोजां खौरां निउ इन्डिया टेक्न'लजिज मास्टार फ्रेन्चाइज अल आसाम ATM सार्भिस हिटाची ATM एन्ड टाटा इन्डिकेस ATM फसंनानै नोंथाङाबो गोबां रां बुथुमनो हागोन लाइमोनफोरनिफ्राय जागायनानै बैसो जानाय गासिबो बैसोनि सुबुंफोरानो बे फालांगिजों गोरलैनो रां आर्जिनो हागोन नोंथांनि गामियावबो बे ATM मेसिनखौ फसंनानै नोंथाङाबो मुलाम्फा मोननो हागोन बांसिनै मिन्थिनो थाखाय 7002005072 एबा 9401230135 जानबुं अनजिमायाव दिनैनो सुलाद ला